নমস্কাৰ আজি ভিডিঅ'টোত মই নৱম শ্ৰেণীৰ কবি দুগেশ্বৰ শৰ্মাদেৱে লিখা গীত আৰু ছবি নামৰ কবিতাটিত থকা প্ৰশ্নাৱলীৰ 6 নম্বৰ ক প্ৰশ্নৰ উত্তৰটো লৈ আহিছোঁ কিন্তু যদিহে মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ আপোনালোকে এটা লাইক কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব গীত আৰু ছবি নামৰ কবিতাটিত 6 নম্বৰ প্ৰশ্নটো আছে ব্যাখ্যা কৰা ক সদায় চকুৰে দেখা গছ পাতিও ছবিটিত ভাল হৈ পৰে সদায় কাণেৰে শুনা সৰু কথাটিও গীত হলে প্ৰাণ টানি ধৰে উত্তৰ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিত থকা কবি দুগেশ্বৰ শৰ্মাদেৱে লিখা গীত আৰু ছবি নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে উক্ত কবিতাফাকিৰ যোগেদি কবিয়ে প্ৰকৃত শিল্পীৰ জৰিয়তে অতি সাধাৰণ বস্তু এটাও কিদৰে সুন্দৰ আৰু আকৰ্ষণীয় হৈ পৰে তাকে ক'ব বিচাৰিছে সদায় দেখি থকা গছৰ পাতটিয়ে হয়তো আমাক আকৰ্ষণ কৰিব নোৱাৰে তাত আমি হয়তো কোনো সৌন্দৰ্য নেদেখো কিন্তু সেই গছ পাতটিৰে যদি ছবি অঁকা হয় হি সকলোৰে কাৰণে অতি সৌন্দৰ্য আৰু আকৰ্ষণীয় হৈ পৰে সদায় শুনি থকা কথাটিয়ে আমাক আকৰ্ষণ কৰিব নোৱাৰে কিন্তু সেই কথাটিয়ে গীত হৈ প্ৰকাশ পালে সকলোৰে প্ৰাণ টানি ধৰে প্ৰাণ স্পৰ্শ কৰে সেয়ে কবিতাফাকিৰ যোগেদি কোৱা হৈছে যে সদায় চকুৰে দেখা গছ পাতিও ছবিটিত ভাল হৈ পৰে সদায় কাণেৰে শুনা সৰু কথাটিও গীত হলে প্ৰাণ টানি ধৰে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই ইমানতেই ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ পুনৰ বেলেগ এটা ভিডিঅ' লৈ সকলোৰে আগত উপস্থিত হ'মহি